Hello friends, welcome to my YouTube channel SMS tutorial. আজি এইটো ভিডিঅ'ত দেখাম বহুত পুৰণা ফটো ডিলিট হৈ গৈছে আপোনালোকৰ বা হৈছে এটো কেনেকৈ আকৌ ঘূৰাই আনিব পাৰিব। এটো এটা এপছ ইনষ্টল কৰিব লাগিব। প্লে ষ্টৰত যাব, প্লে ষ্টৰত যাই সাৰ্চ কৰিব ডিস্ক ডিগাৰ। ডিস্ক লিখাৰ লগে লগে ডিস্ক ডিগাৰ ফটো ৰিকভাৰী এটোত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপুনি ইনষ্টল কৰি ল'ব। মই ইনষ্টল কৰি লৈছো, মই ওপেন কৰি আছো। ওপেন কৰি কিনে আপুনি কি কৰিব, এনেকা এটা ইন্টাৰফেস চাইছে আপুনি কি কৰিব, ষ্টাৰ বেসিক ফটো স্ক্যান। ইয়াত সাৰ্চ বাৰত লিখা আছে ষ্টাৰ্ট বেসিক ফটো স্ক্যান। ইয়াত ক্লিক কৰিলে আপোনাৰ যিমান ওল্ড ফটো আছে সব ইয়াত আহিব। তলত চাব স্ক্যান হৈ আছে থাম্বনেল বিলাক, কিমান কেইটা স্ক্যান হৈ আছে, কিমান কেইটা আপোনাৰ ফটো আছে সব ইয়াত দেখাই দিব। আৰু আপুনি তলত যাই চাব আপোনাৰ আগৰ যিবিলাক ফটো আছিল সব আহি যাব। মোৰ গ্যালাৰীত ইমান ফটো নাই। ইয়াত ফটো চাক আপোনালোকে 26,2603টা ফাইল অলৰেডি ইয়াত আহি গৈছে। মোৰ ওল্ড ফটো কিমান আছে মই দেখাই দি আছো। গ্যালাৰীত যাই কিনে ফাইলত গলো, মোৰ ফটো চাক 664 মোৰ ওল্ড ফটো আছে। এটো ৰিয়েল হয়, কোনো ফেক নহয়। আপুনি ট্রাই কৰি চাব পাৰিব। যদি মোৰ ভিডিওটো ভাল লাগে আপোনাৰ প্লিজ মোৰ চেনেলটো সাবস্ক্রাইব কৰিব, লাইক কৰিব আৰু শেয়াৰ কৰিব। আপুনি এটো ফটো কেনেকৈ ডাউনলোড কৰিব মই দেখাই দি আছো। যদি ওল্ড ফটো আপোনাৰ লাগে ইয়াত 3 ডটত ক্লিক কৰিব, সিলেক্ট অল। পিছত আপুনি ইয়াত ডাউনলোডৰ নিচিনা দেখা গৈ আছে, এটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে ইয়াত সেভ দা ফাইল মাজৰটো যেটো আছে হেতুত আপুনি ক্লিক কৰি কিনে কোনটো ফোল্ডাৰত আপুনি সেভ কৰিব হেতু ফোল্ডাৰত এটা ফোল্ডাৰ বনাই আপুনি সেভ কৰিব পাৰে। মোৰ ভিডিওটো যদি ভাল লাগে প্লিজ মোৰ চেনেলটো সাবস্ক্রাইব কৰিব, লাইক কৰিব আৰু শেয়াৰ কৰিব। আপুনি এতিয়াও চাক 3000 ফটো মোৰ অলৰেডি ইয়াত আহিছে। অলৰেডি মোৰ ইয়াত 3000 ফটো আহিছে। যিমান কেইটা ফটো আছিল এটো মোবাইলত সব ফটো আহি যাব। আপুনি এপছটো ইনষ্টল কৰি চাক, চাই কিনে আপোনাৰ হৈছে না নাই মোৰ কমেন্টত জনাব। যদি কিবা প্ৰবলেম হয় মোক কমেন্ট কৰি জনাব, মই হেল্প কৰিবৰ কাৰণে চেষ্টা কৰিম। ওকে বাই, টেক কেয়াৰ, জয় আই অসম।